নমস্কাৰ মই পিংকি আপোনালোক সকলোকে প্ৰথমেই মোৰ অন্য এটি মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে ভিডিঅ'ৰ ক্লিপটো দেখি ইতিমধ্যে হয়তো গম পাইছেই যে পকা মিঠৈ বনাই থকা হৈছে আৰু আজি হৈছে তাৰ পিছদিনাৰ দৃশ্য মই নামঘৰলৈ বুলি ওলাইছোঁ প্ৰাথমিক শাখাৰ বাৰ্ষিকী অধিৱেশন লগতে অসমীয়া চহা কৃষিজীৱী জীৱনৰ যি নখোৱা পৰম্পৰা সকলোৱে মিলিজুলি আজি এসাঁজ খাবলৈ লোৱা হৈছে আৰু মোৰ পিছে অহা অকণমান দেৰিয়ে হ'ল ইতিমধ্যে আমাৰ নৱনিৰ্মিত আসনভাগো ইতিমধ্যে প্ৰতিষ্ঠা হ'ল আৰু আনফালে এয়া আসন প্ৰতিষ্ঠা কৰাৰ পিছতেই ধৰ্মধ্বজা উত্তোলনো হ'ল ধৰ্মধ্বজা উত্তোলনৰ পিছত ময়ো ঘৰলৈ আহিলোঁ আৰু চাওঁতে নামঘৰৰ ভাগে 25টি বৰ্ষত ভৰি দিছে আৰু তাৰ লগতে সংগতি ৰাখি আগন্তুক সময়ত ৰূপালী জয়ন্তী বৰ্ষ অনুষ্ঠিত হ'ব আপোনালোককো দেখুৱাম আৰু ইতিমধ্যে সময় অনুসৰি সকলোখিনি কাৰ্যসূচী আজিৰ দিনটোৰ অনুষ্ঠিত হৈ গৈ আছে